বৰষাৰাণী বিষয়া ননদ আৰু ভাস্কৰ বৰুৱাৰ ভনীয়েক মীনাক্ষী বৰুৱাৰ বিষয়ে চলিল ইউটিউব চেনেলত অপপ্ৰচাৰ আৰু সেই অপপ্ৰচাৰৰ বিৰুদ্ধে বৰষাৰাণী বিষয়াই কি ক'লে কেনেকৈ ক'লে সবিশেষ দেখুৱাম এই ভিডিঅ'ত। গতিকে মই ঋষি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল ঋষি এণ্ড আভনিৰ আন এটা ভিডিঅ' লৈ। আৰু সেই ভুৱা বাতৰিটো কেনেদৰে ইউটিউবত ওলাল তাকে আমি আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল আমাৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিবলৈ একেবাৰে নাপাহৰে। আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ ভিডিঅ'ত এটা লাইক কৰা নাই তেতিয়াহ'লে এটা লাইক কৰি দিব। ইউটিউবৰ এটা চেনেলত চলিল মাজতে এটা ভুৱা বাতৰি আৰু সেই ভুৱা বাতৰিটো হ'ল ভাস্কৰ বৰুৱাৰ ভনীয়েকৰ মীনাক্ষী বৰুৱাৰ বিয়া ঠিক হৈছে আৰু তেওঁ বিয়াৰ বাবে বৰষাৰাণী বিষয়াই দিল্লীত কৰিছে হাজাৰ হাজাৰ টকাৰ বজাৰ। কিন্তু এই বাতৰিটো যে সম্পূৰ্ণ মিছা সেই কথাটো আজি বৰষাৰাণী বিষয়াই নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ ফেন পেজৰ জৰিয়তে সকলোকে জনায়। আমি সবিশেষ দেখুৱাইছোঁ কিন্তু আমি ইউটিউবাৰ যেনৰ নামটো নেদেখুৱাওঁ বিশেষ কাৰণত যাতে কাৰো অপকাৰ হ'ব নালাগে কোনো বদনাম হ'ব নালাগে। বৰষাৰাণী বিষয়ে আজি তেওঁ নিজৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ ফেন পেজৰ জৰিয়তে স্পষ্টীকৰণ দিয়ে যে কিছুদিন আগতে ইউটিউবত আমি নামটো নাই দেখুওৱা নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে তেওঁৰ ভিডিঅ'ৰ থাম্বনেইলত প্ৰকাশ কৰিছিল যে বৰষাৰাণী বিষয়ে ননদ মীনাক্ষী বৰুৱাৰ বিয়াৰ বাবে কি বজাৰ কৰিলে। কিন্তু সেই ভিডিঅ'ৰ থাম্বনেইলত প্ৰকাশ কৰা কথাষাৰ একেবাৰে সঁচা নহয়। সেয়েহে ইউটিউবাৰসকলে খুব বিবেচনা কৰি শুদ্ধভাৱে ভিডিঅ'ৰ থাম্বনেইল বনাব লাগে। মীনাক্ষী বৰুৱা এগৰাকী সৰু ছোৱালী, সেই ভিডিঅ'ৰ থাম্বনেইল চাই তেওঁক কোনোবাই বিয়াৰ কথা সুধিলে তেওঁ আচৰিত হ'ব। সেই বৰষাবাৰ ফেন পেজৰ জৰিয়তে নামৰ ব্যক্তিজনক অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁ সেই ভিডিঅ'টো ডিলিট কৰি দিয়ে আৰু আগলৈ এনেকুৱা মিছা থাম্বনেইলৰ সৈতে ভিডিঅ' নবনায়। তেওঁক কোনোবাই চিনি পালে ক'ব। আৰু আমিও ঋষি এণ্ড আভনি চেনেলৰ তৰফৰ পৰা সকলো ইউটিউবাৰক অনুৰোধ জনাওঁ যাতে ভুল বাতৰি কোনেও প্ৰচাৰ নকৰে। সকলোতকৈ বেলেগ আৰু সকলোতকৈ সুকীয়া আৰু এয়াই হ'ল আমাৰ মতো আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। আজিৰ ভিডিঅ' ইমানতে অন্ত পৰিল। ধন্যবাদ।